আপোনাৰ লগত কি খবৰ? আজি আমি আহিছো ঘূৰিব অলপ। মোৰ লগত আছে এই মানুহজন। হয় আৰু এটা আছে আমাৰ লগত এইটো মানুহজন। মই আছো আপোনাৰ লগত। আমি এতিয়া ফুৰিবলৈ আহিছো। আপুনি আমি চাব এতিয়া পাৰে আপুনি চাব পাৰে এইফালে চাওকচোন কি ধুনীয়া পাহাৰ। আপুনি এনেকুৱা পাহাৰ আপুনি জিন্দগীত দেখা নাই ক'তো। আপুনি দেখা নাই মানে আমি অন্ধ নেকি? আমি দেখছো তো। আমি দেখা নাই। আমি ইয়াতে পিজ্জা খাইছিলো। এইটো আমাৰ পেকেটটো চাওক। আমাৰ পিজ্জা নহয়, বেলেগে খাই পেলাইছে। আমি চাই পেট ভৰি আছিলো। ইমান গৰীব হয় আমি। আমাৰ চেণ্ডেল চাওক, চেণ্ডেল। আমি ইমান গৰীব হয়। ইয়াৰো চেণ্ডেল চাব পাৰি। আপুনি মোৰো চেণ্ডেল চাব পাৰে। মোৰ অৱস্থা নাই। মই ভিক্ষাৰী বনি আছো। মোৰ লগত 1 টকা নাই। গম পাইছে না আপুনি? খালী পকেট মই আহিব লগা হৈছে। আহকচোন আমি এইফালে আগলৈ যাওঁ। আহক। তোমাৰ দাঁতটো এনেকা দেখুৱা, এনেকা। মই দেখালে মই বহুত দিগদাৰ হৈ যাব। আহক যাওঁ এইফালে চাম। यार भाईटी বোলে ঘৰত ঐ তোৰ ভাইটি আছে না कत আছে ना घरत আছে ना তোর भाईटी इसका छोटा भाई घर में है बोले आप सुन सकते हैं घर में क्या करता है आपका छोटा भाई কিবা এটা কাম দিছো মই কাম কৰি আছে इसका छोटा भाई काम करता है जैसे कि कोई इंसान लोग हम लोग का मेरा भाई नहीं काम करता है इसका भाई इसका साथ रहता है मेरा भाई मेरे साथ रहता है इसका भाई इसका साथ नहीं रहता है काम करता है तो तेरा भाई का काम क्या काम है बोले छोटा सा काम दिया था छोटा कम দিয়ে বন্ধুৱে নহ'লে মই ডুবি মৰিলোহেঁতেন ইয়াতে আছে পানী আপুনি ইয়াতে ডুবকি লগাব পাৰে এনেকুৱা নাযাওঁ মোক গা ধুব ইচ্ছা নাই এতিয়া এইটো মুতি আছে নেকি তাতে নমুতি দিয়ে एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी আৰু অলপ আছে তাৰপিছত আপোনাক দেখাব ঝাৰণা দেখা পাইছে ডাঙৰকৈ ডাঙৰ আমি আপোনাক তাতকৈ ডাঙৰ ঝাৰণা দেখাইছোঁ চাই লওক তাতকৈ ডাঙৰ ঝাৰণা আপুনি ইয়াতে বহি পৰা গা ধুব পাৰে ভাল ঝাৰণা চাই লওক আহক আহক গা ধুই যাওক आगे अभी आप देख सकते हैं रास्ता इतना सेक्सी रास्ता ओह माय गॉड चलो निर्मल दा चलता है और हम लोग आस्ते आस्ते लबड़ बागान की ओर जाते हुए लबड़ बागान बोलते हैं तो लबड़ बागान आप देख सकते हैं पेरी पेरे इंसानी नहीं ये देखिए हॉरर मूवी बना सकते हैं पूरा हॉरर मूवी के लिए ये जगह मस्त बेस्ट 1 नंबर आएगा रात में आइए हॉरर मूवी बनाइए भाई तुम हॉरर नहीं है तो तुम हो करता है तुम होरा है चारों ओर से ऐसे घिरा हुआ आगे और अच्छा जगह है और अच्छा जगह दिखाएंगे आपको इतना अच्छा जगह है कि क्या बोलूं आधे इधर जाओ आधे इधर जाओ बाकी मेरे पीछे मत आओ मैं पागल हूं এই দোস্ত আগলৈকে ভিডিঅ'টো চাই থাকক যে আপোনাৰ ভালো লাগিব পাৰে যদি ভাল লাগিছে লাইক কৰি দিব নালাগে লাইক কৰি দিব কি হ'ব লাইক কৰিলে কি যাব এটা আঙুঠা দাবাব লাগে আৰু তাই পৰা এনে আৰু লাইক কৰি দিব আৰু সাবস্ক্রাইব কৰি নকৰক সাবস্ক্রাইব কৰি দিও লাইভ देख सकते हैं ये है लबर बनाने का फैक्ट्री है यहाँ से बोरा मशीन यहाँ से लबर बनाया जाता है पेड़ों से निकाल के ये आप देख सकते थे अभी और आगे है बहुत सारा पेड़ है हम लोग के चारों ओर लबर का पेड़ है पूरा वो जगह में बनाया जाता है और মানে ৰাস্তাটো দোস্ত অলপ আগত বেছি নহয় অলপমান যায় মানে এনেকা খুমা ৰাস্তা এটা আছে এইটো নিৰ্মল পিকনিকৰ কাৰণে বেক্স একদম হয় না আপুনি লবৰ পাব ইমেল লবৰ পাব কি মানে লবৰে লবৰ পিকনিক খাবলৈ বহুত ভাল আছে মানুহতে পিকনিক খাব আহে তো জেগাটো কি ভাল চাওক ভাই চাওক এইটো জুইটো লগাইছে ইয়াতে মানে আগতে পিকনিক খাব আহিছে মানুহবিলাকে বেছি দিন হোৱা নাই নেকি পিকনিক খাব এইটো নদী আপোনাক যে নদীৰ কথা কৈছিলোঁ আমি এই চাওক নদী এইটো দোস্ত এইটো মানে বেলেগ নদী হয় এইটো নিৰ্মল শ্বিলঙৰ পৰা আহে ন এইটো শ্বিলঙৰ নদী এইটো শ্বিলঙৰ নদী হয় মানে মেঘালয়ৰে হয় কিন্তু মানে শ্বিলঙৰ মানে ফ্ল' হয় পানী হয় তাৰে কাৰণে পানীটো খাব পাৰে আমাৰ জুবিন দাও আহি আছে এতিয়া জুবিন দা মানে ডুপ্লিকেট আৰু সঁচাটো নহয় আহক আপুনি আহক এই জলদি আহক এই চাওক কি পানী মোৰ গা পানী মানে কথাটো হ'ল কি দোস্ত মানে পানীখিনি একদমেই ভাল ইয়াতে মানে গাও ধুব পাৰে একো মানে সেই পানী নাই আৰু বহুত বিভিন্ন কামৰ কাৰণে এইটো পানী ইউজ কৰা হয় খাৱাৰ কাৰণে হয় তাৰপিছত বহুতে কামৰ কাৰণে ইউজ কৰা হয় ক'ব গ'লে এই চাওক
একদম মজা পানী আৰু ক'ব গ'লে এই চাওক ঠাণ্ডা একদম একদম ঠাণ্ডা কি কি জছ উঠছে তোৰ एहे रहा नहीं जाता तड़प ही ऐसी है ना সেইকাৰণে আমি দূৰত যাই বেছি ভাল আপোনাক অলপ আগলৈ যাই দেখুওৱা চেষ্টা কৰিম ভয় লাগে অলপ 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 বেছি নহয় অলপ যোৱা যোৱা তুমি যোৱা মই যাওঁ আপোনালোকে আহি থাকিব মই আছোঁ ইয়াতে যিহেতু দোস্ত দেখা পাই আছে একদম জংগলী এলেকা 360 ভিউ আপোনাক দেখাই আছোঁ চাওক আপুনি গুফা নেকি কিটো কিহৰ গুফা হয় আপুনি চাব পাৰে এইটো কিহৰ গুফা হয় এইটো গুফা দেখা নাই তুমি এইটো গুফা হয় দেখা নাই হয় আপুনি এইটো গুফা দেখা পাই আছে এইটো জুম কৰি দেখুৱা জুম কৰি দেখাব আপুনি চেষ্টা কৰোঁ এইটো দেখা পাই আছে এইটো গুফা হয় এটা হয় না গুফা হয় কিহৰ বা গুফা গণ হ'ব সেইকাৰণে আমি ইয়াতে বেছি দেৰিলৈকে নাথাকোঁ क्या बात है जी एक्टिंग की बादशाह कसम से बहुत अच्छी वीडियो बनाई है सही जिसे এইটো চাওক পুৰা নদীখন নিজৰ ৰাস্তা নিজে বনাইছে পাহাৰ কাটি পুৰা পানী যাবৰ কাৰণে যদি দোস্ত আৰু অলপ পানী হ'লা হয় পুৰা মানে ভৰ্তি হৈ গ'ল হয় মানে এই চাওক মানে আধা দি পুৰা কমপ্লিট হৈ গৈছে এতিয়া আৰু আমি গৈ আছোঁ আপোনাক ৰবৰ বাগান দেখাই দিওঁ পুৰা চাই লওক 360 দেখালে পুৰা আৰু 360 দেখা নাই এতিয়া মই দেখাম বলক আমি এতিয়া যাওঁ रहने दो बहुत बुरे लग रहे तौबा 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 थारा मूड खराब कर दिया লবৰ হ'লে দেখালোঁ এতিয়া লবৰে নাই এতিয়া আপোনাক তেতিয়াও দেখাব অলপ চেষ্টা কৰিম যদি আগত পাওঁ কিবা নাই ক'তো নাই এতিয়া লবৰ গৈ আছোঁ ঘৰত আমি ঘৰলৈ গৈ আছোঁ আমি বেলেগ ৰাস্তাৰে আহিছিলোঁ এতিয়া বেলেগ ৰাস্তাৰে ঘৰে যাব লগা হয় আৰু যিটো আপুনি পুৰণা ঘৰ দেখা পাই আছে তাতে মানে হয় কিন্তু টেনশ্যন ল'ব একো নাই তাতে মানুহ থাকে মানুহ মানে যাই কাম কৰে সেই ফেক্টৰীটো তৈয়াৰ কৰে হয় তেখেতে মানে তাতে বাস কৰে এইটো আৰু যোনটো আপুনি ৰাস্তা দেখা পাই আছে দোস্ত মানে এতিয়া বান্ধি আছে নেকি নাজানো আৰু কিন্তু এই চাওক অলপ মানে পিচ মানে দিয়া হৈছে ইয়াতে এই চাওক অলপ বনাইছিল এইটো ট্ৰাকেদি ৰাস্তা আৰু বেয়া হৈ গৈছে মানে বহুত গাড়ী চাড়ী আহে না ইয়াতে আৰু কাম হৈ থাকে বালুই আপুনি দেখিছিল বালু তাতে নদীৰ পৰা বালি ওলাই পেলাই আহে বিক্ৰী কৰে হয় সেইকাৰণে দোস্ত মানে ৰাস্তাটোৰ অৱস্থা একেবাৰে বেয়া আমি নদীত পানী ভৰি ধুইছিলোঁ ইয়াতে নদীখন ৱেব বাঢ়ি যায় অলপ বেছি হৈ যায় এইটো সেইটো আপুনি চাগে দেখা পাই আছে সেইটো নদীটো দেখা পাই আছে আপুনি সেইটোৱে হয় মানে ইয়াতে মানে অলপ লেভেলটো বেছি নদীৰ শিলত মানে হেৰি হৈ যায় মানে লগাৰ কাৰণে সেই চাউণ্ডটো প্ৰডিউচড হয় সেইকাৰণে ব'লক আৰু আপোনাক দেখাই আছোঁ বহুত জেগা আছে বহুত নদীখন এতিয়া ভালকৈ দেখাব পৰা নাই পুৰা জংঘল হৈ আছে আৰু আপোনাক এটা ধুনীয়া পৰিৱেশ দেখাম মই এই পাহাৰখন চাইছে কি ধুনীয়া কৰি হেৰি কৰাইছে চাওকচোন ভাল লাগে চালি চাওক মানে এইটো জ্বলামুখী যে ফাটি যায় হয় এনেকৈ নালাগে চাই পৰা লাগিছে জ্বলামুখী বহুত ধুনীয়া লাগে চাওকচোন গাহৰি খাম যদি আপুনি এই ভিডিঅ'টো চাই ভাল পালে কমেণ্টত জনাব কেনেকুৱা কি হৈছে বেয়া হ'লেও জনাব ভাল হ'লেও জনাব আৰু প্লিজ ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপুনি ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কিয় নকৰে কষ্ট হয় নিৰ্মল দা হয়নে নহয় হয় একদম কষ্ট হয় এই মানুহজনৰো কষ্ট হয় এই চাওক কি পিন্ধি আহিছে সেই চাওক আপোনাক দেখাই আছোঁ কি পিন্ধি আহিছে এটা গান গাই দিয়া ভাইটি এটা জুবিনৰ গান बिल्कुल चुप